তো হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিক্স বিশু। তো গাইজ, আপোনালোকেতো সকলোৱে মানে জানে যে মোবাইল ব্লাষ্টৰ বিষয়েতো আপোনালোকে সকলোৱে শুনিছে। আৰু আপোনালোকে এইটো কথাও জানে যে মোবাইল চাৰ্জত দি কথা পাতিলে মানে মোবাইল কথা পাতিলে বা ইউজ কৰিলে মোবাইল ব্লাষ্ট হোৱাৰ চান্স থাকে। তো এইটো সঁচাকৈ মানে মোবাইল চাৰ্জত দি ইউজ কৰিলে ব্লাষ্ট হ'ব পাৰে নে নোৱাৰে, এই বিষয়ে মই আজি অলপ ক'ম। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, আজিকালিৰ যিবিলাক স্মাৰ্টফোন থাকে সেই স্মাৰ্টফোনবিলাকত বহুত স্মাৰ্ট টেকন'লজি ব্যৱহাৰ কৰা হয়। আৰু ডাঙৰ ডাঙৰ কোম্পানীবিলাকত যেতিয়া স্মাৰ্টফোনবিলাক তৈয়াৰ কৰা হয় আৰু সেই ফোনবিলাক মাৰ্কেটত লঞ্চ কৰাৰ আগতে বহু মানে ফোনবিলাক মানে মেনুফেকচাৰ কৰা হয়। আৰু মেনুফেকচাৰ কৰা হোৱাৰ পিছত মানে ফোনবিলাকৰ বহুত টেষ্ট কৰা হয়। আৰু সেই বহুত টেষ্ট ক্লিয়াৰ হোৱাৰ পিছতহে মানে ফোনবিলাক মাৰ্কেটত লঞ্চ কৰে। আৰু ধৰক আপোনালোকৰ লগত যদি অৰিজিনেল মোবাইল, অৰিজিনেল চাৰ্জাৰ, অৰিজিনেল বেটাৰী আছে তেতিয়াহ'লে মানে চাৰ্জত দি মানে ফোনত কথা পাতিব পাৰে। আৰু এইটো নহয় যে মানে ধৰক অৰিজিনেল বস্তু থাকিলে মোবাইলটো মানে ব্লাষ্ট হোৱাৰ চান্স নাথাকে। যদি আপোনালোকৰ লাইনৰ বৰ্ডত যদি শ্বৰ্ট চাৰ্কিট হৈ থাকে তেতিয়া মানে মোবাইলটো ব্লাষ্ট হোৱাৰ চান্স থাকে। চাৰ্জাৰত লগাই মানে ফোনটো চাৰ্জাৰত লগাই এইকাৰণে ইউজ কৰিব নালাগে, কাৰণ আমাৰ যোনটো চাৰ্জাৰ থাকে, চাৰ্জাৰটো মানে হাই ভল্টেজ পাৱাৰ পইণ্টৰ লগত কানেক্ট কৰা থাকে। পাৱাৰ পইণ্টত যদি শ্বৰ্ট চাৰ্কিট হৈ যায় তেতিয়া মানে আমাৰ চাৰ্জাৰতো শ্বৰ্ট হ'ব, আৰু চাৰ্জাৰত শ্বৰ্ট হোৱাৰ লগে লগে মোবাইলতো শ্বৰ্ট হ'ব, আৰু তেনেকৈ মানে ব্লাষ্ট হোৱাৰ চান্সটো মানে বাঢ়ি যায়। তো গাইজ, আৰু এটা কাৰণত মানে মোবাইল ব্লাষ্ট হোৱাৰ চান্স থাকে। কিছুমান কোম্পানী চাবচোন, ধৰক চাইনাৰে কিছুমান কোম্পানীয়ে ডুপ্লিকেট বস্তু বনায়, ডুপ্লিকেট চাৰ্জাৰ হওক, ডুপ্লিকেট বেটাৰী হওক। আৰু মানে কিছুমান মানুহে কি কৰে, ডুপ্লিকেট চাৰ্জাৰ আৰু ডুপ্লিকেট বেটাৰী কম দামতে পায় কাৰণে মানে মোবাইলত লগাই ইউজ কৰে। আৰু সেইটো কাৰণতো মানে সেইবিলাক কাৰণতো মানে মোবাইলটো ব্লাষ্ট হোৱাৰ চান্সটো বাঢ়ি যায়। এইবিলাক কেছ মানে বহুত কমেই হয়, কিন্তু যিবিলাক হয় বহুত ভয়ানক হয়। আৰু কেইদিনমান আগতে আমাৰ অসমতো এজনী ছোৱালীয়ে মানে চাৰ্জাৰত লগাই মানে ফোনত কথা পাতিছিল, আৰু সেই সময়তে মানে ছোৱালীজনী মানে মোবাইলটো ব্লাষ্ট হৈ ছোৱালীজনীৰ মৃত্যু হয়। তো মানে পাৰালৈকে আপোনালোকে চাৰ্জাৰত লগাই মানে কথা নাপাতিব। আৰু তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো আপোনালোকৰ কাৰণে ভাল লাগে বুলি ভাবে তেতিয়াহ'লে এটা লাইক কৰিব, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল। আৰু যদি চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব। তো এইখিনিয়ে আছিল। বাই বাই, জয় অসম।